So hey guys and welcome back another new video মই জাকাৰিয়া আহমেদ আৰু আপোনালোকে চাই আছে টেকনিক্যাল এছামিজ গতিকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে ইনষ্টাগ্ৰামৰ প্ৰফাইলৰ লিংকটো কেনেকৈ কপি কৰিব সেইটোৰ বিষয়ে আজি আলোচনা কৰিম গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু তাৰ আগতে যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰিব যদি স্কিপ কৰে তেনে আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো বুজি নাপাব গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে পোনপ্ৰথমে কি কৰিব আপোনালোকে আপোনাৰ ইনষ্টাগ্ৰামটো ওপেন কৰিব সো ওপেন কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনাৰ যেটো ইনষ্টাগ্ৰামৰ যেটো প্ৰফাইল সেই প্ৰফাইলত আপোনালোকে কি কৰি দিব ক্লিক কৰি দিব সো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে মোৰ যেটো এটো মোৰ ফেক একাউন্ট হয় ফেক একাউন্টৰ আপোনালোকে ইয়াত দেখা পাইছে যে মোৰ যেটো ইউজাৰ নেমটো আপোনালোকে ইয়াত দেখা পাইছে যে ক্ৰিয়েশন 9 গতিকে আপোনালোকে ইয়াত দেখা পাইছে গতিকে আপোনাৰ যেটো ইউজাৰ নেম থাকিব সেই ইউজাৰ নেমটো আপোনালোকৰ ইয়াতে শো হ'ব আপোনালোকে দেখা পাইছে গতিকে এটো আপোন এতিয়া কি কৰিব লাগিব গতিকে আপোনালোকে ইয়াত দেখা পাইছে যে আপোনাৰ যেটো ইউজাৰ নেম সেই ইউজাৰ নেমটো আপোনালোকে মনত ৰাখিব লাগিব আৰু তাৰ পিছত ইয়াত যি লিখা আছে হেতু লিখিব লাগিব তাৰ পিছত আপোনালোকে কি কৰিব মিনিমাইজ কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব সো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকে কি কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত 3 ডট দেখা পাইছে 3 ডটত ক্লিক কৰি আপোনালোকে কি কৰিব নিউ ট্যাবত ক্লিক কৰি দিব নিউ ট্যাবত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰি দিব instagram.com তাৰ পিছত আপোনালোকে এটা স্ল্যাশ দিব স্ল্যাশ দিয়াৰ পিছত আপোনালোকৰ যেটো ইনষ্টাগ্ৰামৰ যেটো ইউজাৰ নেম আছিল সেই ইউজাৰ নেমটো আপোনালোকে এতিয়া কি কৰিব ইয়াত লিখিব লাগিব যে ক্ৰিয়েশন 9 সো সম্পূৰ্ণ লিখি দিয়াৰ পিছত আপোনালোকে কি কৰি দিব আপোনালোকে ইয়াত সাৰ্চ বাৰত ক্লিক কৰি দিব সাৰ্চত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত মোৰ যেটো ইনষ্টাগ্ৰামৰ যেটো আছিল একাউন্ট আছিল সেই একাউন্ট ইয়াত শো হৈছে গতিকে আপুনি এতিয়া কি কৰিব ইয়াত ক্লিক কৰি দিব সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে এইটোত ক্লিক কৰি দিব এইটো ক্লিক কৰি দিয়াৰ পিছত লিংকটো কপি হৈ গৈছে গতিকে এতিয়া যিকোনো ব্যক্তিক আপোনালোকে কি কৰিব হোৱাটছএপত সেন্ড কৰিব পাৰিব তাৰ জৰিয়তে হোৱাটছএপত সেন্ড কৰি দিয়াৰ পিছত তেওঁ হেতু লিংকত ক্লিক কৰি আপোনাৰ প্ৰফাইল এন্টাৰ কৰিব পাৰিব গতিকে